Oh hey guys, what's up? মই জংগললৈ আহিছো হাগিবলৈ নহয় ৰোষ্ট কৰিবলৈ মানে মক্কেলামি বিলাকক ন ঘৰৰ ভিতৰ ৰোষ্ট কৰিবলৈ বা ফালিবলৈ অলপ অসুবিধা হয় সো মই হাগিবলৈ অহা নাই আজি ৰোষ্ট কৰিবলৈ আহিছো জংগলৰ ভিতৰত সো বলক ভিডিওটো আৰম্ভ কৰো আকো এবাৰ চাব বহুত মজা আছিল আকো এবাৰ এই মৰিহালিৰ জকাৰজনী মানে চুলাৰ অভাৱ হৈছে নে কিহৰ অভাৱ হৈছে নাজানো ই আধা মিটাৰ ইয়াৰ চুলাজোৰ যেন লাগিছে চালা বাতৰি কাগজ মানে ছোৱালীৰ কথা এটা বুজি নাপাওঁ যে ছোৱালীবোৰে ৰঙা কোলা লিপষ্টিকেৰে উঠ দুখন ৰঙা বগা কৰি আহে তাতো আকৌ ৰিলছ বনাওতে কিয় মানে আণ্ডাৰ পেণ্টটো বা ব্ৰাটো উলিয়াই কিনি ভিডিঅ'টো বনাই ৰিলছটো সেইটো বুজি নাপাওঁ মানে কি ব্ৰেণ্ডটো দেখুৱাব বিচাৰে নে মানে জিএফ নথকা ল'ৰাবিলাকক মানে হাতখন চলাব বিচাৰে ভিডিঅ'ৰ মাজতে কৈছে এইটো অকল ধেমেলীয়াৰ কাৰণে বা এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনাইছে যাতে গাত পাতি নলয় আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে লাইক কমেণ্ট কৰা আৰু চেনেলটো কৰা ছাবস্ক্ৰাইব তো ব'লা আগবাঢ়ো ভিডিঅ'লৈ তাৰ মানে মই এতিয়া ৰ'ব নোৱাৰো মই এতিয়া যাব লাগিব বাথৰুমলৈ বাপেকে ইহঁতে ৰিলছ বনাবলৈ আহে গাত মুঠতে আছে 3 কেজি মান মাংস উফ ৰাম কিয় হিলাইছে ইমান নিহিলাবা নহলে গোটেই যিমান সোপা খাইছিলি ন ইমান সোপা পাছফালেদি ওলাই যাব যি মূলা বাহে দুপাততে চিন চালা এই ছোৱালীজনী ইমান সৰু বয়সত এনেকুৱা ডান্স কেনেকে কৰিব পাৰে যি নেকি মানে কিবা কিবি ওলাই গৈছে ন এই সোপাই চানাক চাই কিনি এনেকুৱা হৈ গৈছে নাই হ'ব আৰু দেখাব নালাগে পাৰিবা ডাঙৰ হলে আৰু ইয়াতকৈ বেছি পাৰিবা তেতিয়া আৰু বেছি ডাঙৰ হ'ব পৰাই স্মাৰ্ট আৰু সৰুৰ পৰাই আৰু ডাঙৰ হলেতো কি কৰি দিবা পিছলৈ বহুত কিবা কিবি কৰি দিবা বুজি পাইছে মই আৰু বুজাই ক'ব নোৱাৰো মানে পানী উলিয়াইহে এৰিব মোৰ পুৰা ঘাম ওলাইছে জেএছবিয়ে বোলে কেইদিনমানৰ আগৰ পৰাই আমাৰ ৰাস্তাবিলাকক বোলে এফালৰ পৰা ফালি যাব কাগজ পাইছ আমাক ফালিবি এইটো ফালিবি চালা এইটো তেনেকা নহয় গম পাইছা নাই ল'ৰাৰ লগতে ভিডিঅ' লিলিমাইছে I love you এইবিলাক সব মোৰ স্ক্ৰীন ৰেকৰ্ডিং আছে হা যিকেইটা ৰোষ্টা গোটেইকেইটাই কোনে ৰোষ্ট কৰিছিল ন এফালপে ফালি আছো গম পাইছ সব স্ক্ৰীন ৰেকৰ্ডিং কৰি সব ভিডিঅ' ডাউনলোড কৰি থৈছো হেল্ল' মিষ্টাৰ জেচিবি আমাক ফলাৰ আগতে ন ৰাস্তাবিলাকক তই নিজৰ মানে সেই ভঙা গাড়ীখন মানে সদায় দেখুৱাই থকাতকে কাবাৰী নহ'লে এই ভঙা চিগা কাবাৰীত দি দেগে যা তাতো ল'বনে নাই তাৰো ঠিকনা নাই মামৰে দৰা লোহাৰ দি বনোৱা গাড়ীটো নলয় চ' গাইজ ভিডিঅ'টো কেনেকুৱা পালে ভাল পালে যদি কৰি দিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু নতুনকৈ আহিছে যদি চেনেলটো কৰি দিয়া ছাবস্ক্ৰাইব আৰু ইহঁতৰ লগত লাগি থাকি লাভ নাই লাগি থাকিলে ভিডিঅ'টো লম্বা হৈ গুচি যাব তেন্তে আজিলৈ দিছোঁ বাই